আমাৰ কালিৰ পৰা কাৰ্যসূচী কৰা হৈছিল। কালি আমাৰ এটা বাইক ৰেলী কৰা হৈছিলে বৰগড় জিলাত। আজি আমাৰ ইতিমধ্যে ফ্লেগষ্টিং হৈ গৈছে। ফ্লেগষ্টিং হোৱাৰ পিছত আমাৰ বিশেষভাৱে সম্বৰ্ধনা কাৰ্যসূচী হৈ গৈছে। এতিয়া আমাৰ কালচাৰেল প্ৰগ্ৰেম এবাৰ কম ৰখা হৈছে, যিহেতু আমাৰ আপাৰ আছামৰ কেইবাখনো জিলাত বানপানী হৈছে। আমাৰ যোৱাবাৰতকৈ এবাৰ আমাৰ কাৰ্যসূচী অলপ কম আছে। তাৰপিছত আমাৰ নেক্সট আৰু আপোনালোকে দেখিছে সকলো ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে, সকলো ৰাইজৰ অংশগ্ৰহণ আছে, ভাল লাগিছে। স্বাধীনতা দিৱস সকলোকে স্বাধীনতা দিৱসৰ প্ৰত্যেক বছৰৰ দৰে কলকাতা মিনি ষ্টেডিয়ামত আজিও জাকজমকভাৱে ৰাষ্ট্ৰীয় স্বাধীনতা দিৱস আমি পালন কৰি আছোঁ। যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ৰাইজ সন্মানীয় মুৰব্বীসকল ওলাই আহিছে। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ঘৰৰ মাজত স্কুলৰ তাৰে মাজত যিখিনি স্কুল কলেজত